তেওঁ কথাবোৰে অবাধ এৰি বাট বিচাৰি ঘূৰি আহোঁতে মোৰ হৃদয়লৈ নবাস কাটিছিল। তেওঁৰ নিশাসৰ ধোঁৱাবোৰে ঠাউনি হেৰুৱাই মোৰ উশাহক সংগ দি নকুল জি উঠিছিল। হাঁহিবোৰ এটি নিজৰাৰ খলখলনিৰ পৰা উচ্ছল বাৰিষী তৰংগ হৈ আপাদ মস্তক মোৰ সত্তাক ঘূৰাই পেলাইছিল। চকুৰ লোটকবোৰে সংগোপনে সহানুভূতিৰ পথাৰখনত সেউজীয়াবোৰ সিঁচি দিছিল। তেওঁৰ অনিদ্ৰাজাত সপোনবোৰে মোৰ নিদ্ৰা হৰণ কৰি তন্ত্ৰালু দুচকুত আশাৰ অনল জগাইছিল। তেওঁৰ সুখৰ জ্যোতি কণাটো এটি জোনাকী হৈ নিচুক নিজম মোৰ মনৰ ভিতৰত অগাধ কৰি থাকিছিল। এতিয়া তেওঁক প্ৰতিপালন কৰাটো মোৰ অমানিক অভ্যাস। নমস্কাৰ। ৰঞ্জনা ককচাৰী বাইদেউ এবাৰ শেষৰ গৰাকী কবি আমাৰ আজি এই অনুষ্ঠানৰ গৰাকী মুখ্য কবি যোৰহাটৰ পৰা আমি আমন্ত্ৰণ কৰা এইটো গোস্বামী বাইদেউ পৰা তেখেতৰ ধুনীয়া কণ্ঠেৰে কবিতা পাঠ কৰাৰ লগতে গীতবোৰ গাই আমাৰ অনুষ্ঠানৰ মুখনি মাৰিবলৈ
ঠাকুর আপনার নাম কোথায়? জনবিদ্যান আন্তরিক